আজি সন্মিলিত গণশক্তি অসম জনাই ব্লক কমিটি আৰু সন্মিলিত নাৰী শক্তি অসম জনাই ব্লক কমিটিৰ তৃতীয় সাধাৰণ বাৰ্ষিক অধিৱেশন এই চিমেণ্ট চাপৰি বিহুতলীত অনুষ্ঠিত কৰিছোঁ। ইয়াত আমি যেহেতু সন্মিলিত গণশক্তি অসম জনাই ব্লক কমিটিৰ ক্ষেত্ৰৰ ভিতৰত 15খন পঞ্চায়ত কমিটি আছে। প্ৰত্যেকখন পঞ্চায়ত কমিটিৰ পৰা আমি 30জনকৈ প্ৰতিনিধি আহিবৰ কাৰণে ইয়াত আমন্ত্ৰণ কৰিছোঁ আৰু সেইমতে ইতিমধ্যে 15খন পঞ্চায়ত কমিটিৰ পৰা 30জনকৈ প্ৰতিনিধি আহিছে আৰু আমাৰ ব্লক কমিটি 4টা গণশক্তি, নাৰী শক্তি আৰু কৃষক শক্তি আৰু শ্ৰমিক শক্তিৰ প্ৰত্যেকৰ পৰা ব্লক কমিটিৰ সদস্যসকলে ইয়াত উপস্থিত হৈছে। মুঠ 600জনমান প্ৰতিনিধি ইয়াত আমি অনুষ্ঠিত কৰিছোঁ আৰু ইয়াত আমি ৰাজহুৱা সভা অৰ্থাৎ অপেন ছেছন আমি নকৰোঁ। আজি অকল প্ৰতিনিধিত্বমূলক সভাৰ যোগেদি নতুন 3টা বছৰৰ কাৰণে এটা নতুন কমিটি গঠন কৰিবৰ কাৰণে ইয়াত আয়োজন কৰিছোঁ আৰু সেইমতে আজিৰ কাৰ্যসূচী মতে আমি প্ৰথমতে পতাকা উত্তোলন কাৰ্যসূচী আমি সমাপন কৰিলোঁ। পতাকা উত্তোলন কৰিলে আমাৰ কাৰ্যকৰী সভাপতি বীৰ বাহাদুৰ লিম্বু ডাঙৰীয়াই। ইয়াৰ পাছতে আমি স্মৃতি তৰ্পণ কৰিলোঁ আমাৰ মাজৰ পৰা যিসকল ইতিমধ্যে আঁতৰি গৈছে, সলীলা সম্বৰণ কৰিছে। সন্মিলিত গণশক্তি অসম গঠন কৰোঁতে বিভিন্ন ধৰণৰ সমস্যাৰ মাজতো তেওঁলোকক নিজকে উৎসৰ্গিত মনোভাৱ লৈ কিনে কৰাৰ কাৰণে তেখেতসকলক আমি তেখেতসকলৰ স্মৃতিত 1 মিনিট মৌন প্ৰাৰ্থনা কৰিলোঁ আৰু তেখেতসকলৰ আত্মাই শান্তি পাবৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। ইয়াৰ পাছতে আমি ইতিমধ্যে প্ৰতিনিধি সভা আৰম্ভ হৈছে। প্ৰতিনিধি সভাৰ উদ্বোধন কৰিলে সন্মিলিত গণশক্তি অসম কেন্দ্ৰীয় কমিটিৰ সম্পাদক নৰেশ কুম্বাং ডাঙৰীয়াই। তেখেত MSCৰো এক্সিকিউটিভ কাউন্সিলাৰ আৰু আজি ইয়াত সভা ইতিমধ্যে আৰম্ভ হ'ল। ইয়াত উপস্থিত আছে কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক হিৰণ্য দত্ত ডাঙৰীয়া, নাৰী শক্তিৰ সভানেত্ৰী ভৱানী দুৱৰা বাইদেউ। আজি মেইন আলোচ্য হিচাপে সন্মিলিত গণশক্তি অসমৰ সাংগঠনিক দিশটো, যিহেতু আমি এতিয়া সন্মিলিত গণশক্তি অসম হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ লগত এটা মিলামিলিৰ মাজেদি চৰকাৰত আমি অংশীদাৰ হিচাপে আমি গণশক্তিৰ শক্তিটো আৰু মজবুত কৰিবৰ কাৰণে, যিহেতু আমি গণশক্তি হিচাপে আমাৰ নিজস্ব এটা নীতি আদৰ্শ আছে। গণশক্তি হিচাপে আমি নিজৰ কিছুমান সমস্যা আছে, এই সমস্যাবিলাক জনসাধাৰণৰ মাজলৈ লৈ গৈ কিনে আৰু জনসাধাৰণৰ মাজৰ সমস্যাখিনি আমি চৰকাৰৰ মাজলৈ লৈ যাবৰ কাৰণে আমি গণশক্তিটো এটা মজবুত গণশক্তি, শক্তিশালী গণশক্তি হিচাপে তৃণমূল পৰ্যায়ৰ পৰা কি ধৰণে আমি আৰু এতিয়া মধ্যে জনাইতো বিশেষকৈ গণশক্তিটো শক্তিশালী কিন্তু তাতকৈ অধিক শক্তিশালী, যাতে আমি পৰনিৰ্ভৰশীল নহয়, কোনোবা ৰাষ্ট্ৰীয় বা আঞ্চলিক দলবিলাকৰ ওপৰত নিৰ্ভৰ নকৰি আমি স্বতন্ত্ৰভাৱে গোটেই জনাই সমষ্টিখনকে আমি যাতে কেপচাৰ কৰিব পাৰোঁ, জনাই সমষ্টিৰ প্ৰত্যেকটো পঞ্চায়তক আমি যাতে বিজয়ী কৰিব পাৰোঁ, তাৰ কাৰণে আমি আমাৰ শক্তিটো আৰু শক্তিশালী কৰিবৰ কাৰণে আমি আলোচনা ইতিমধ্যে আমি আলোচনা কৰিছোঁ। কেন্দ্ৰীয় কমিটিয়ে আলোচনা কৰিছে যে যদি অগত্যাই প্ৰয়োজনবোধ হয় তেতিয়াহ'লে বিজেপিৰ লগত আমাৰ এটা বুজাবুজি হ'ব, কিন্তু বুজাবুজিটো এইটো পাছৰ কথা। নিৰ্বাচন যিহেতু এতিয়ালৈকে ঘোষণা হোৱা নাই, নিৰ্বাচন ঘোষণা হোৱাৰ আগতে আমি আমাৰ মতে অৰ্থাৎ ইয়াত 65টা পঞ্চায়ত আছে ধেমাজি জিলাত, এই 65টা পঞ্চায়ততে আমি অংশগ্ৰহণ কৰিবৰ কাৰণে আৰু বিশেষকৈ আমাৰ জনাই এই চাব ডিভিজনটোত জনাই ব্লক কমিটিৰ অধীনত 15খন পঞ্চায়ত আছে। প্ৰত্যেকটো পঞ্চায়ততে আমি নিজস্বভাৱে প্ৰেচিডেণ্ট কাউন্সিলৰৰ পৰা আৰম্ভ কৰি ৱাৰ্ড মেম্বাৰৰ পৰা আৰম্ভ কৰি MSCৰ EM GMলৈকে প্ৰত্যেকটোতে আমি নিজস্বভাৱে প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে আমাৰ শক্তিটো আৰু মজবুত কৰিবৰ কাৰণে আমি সাংগঠনিক ক্ষেত্ৰত আগবাঢ়াবৰ কাৰণে আজি সিদ্ধান্ত ল'ম।